সমগ্ৰ ভাৰতত 12 জ্যোতিৰ্লিংগ আছে, যাৰ বিষয়ে মান্যতা আছে যে শিৱলিংগৰ উৎপত্তি নিজেই হোৱা বুলি জনা যায়। ইয়াৰ বাহিৰে দেশৰ বিভিন্ন ভাগত মানুহে মন্দিৰ বনাই শিৱলিংগ স্থাপন কৰি আৰু পাছত সেই শিৱলিংগৰ পূজা কৰে। আজি আমি জানিম যে কিয় হয় শিৱলিংগৰ পূজা। ভাৰতীয় সভ্যতাৰ প্ৰাচীন অভিলেখৰ মতে বা ইতিহাসৰ মতে আদি কালৰ পৰাই মানুহে শিৱলিংগৰ পূজা কৰি আহিছে। আপোনালোকে জানেনে কিয় সকলো দেৱতাৰ ভিতৰত মহাদেৱৰ লিংগৰ কিয় পূজা কৰে? এই সন্দৰ্ভত বেলেগ বেলেগ মান্যতা আৰু কথা উল্লেখ আছে। এবাৰ ভগৱান শিৱৰ হুঁচ নাছিল আৰু তেওঁ নিৰৱস্থ হৈ ভূমি ফুৰিবলৈ ধৰিলে। তাকে দেখি ঋষিমুনিসকলে তেওঁক শাপ দিলে তেওঁৰ লিংগ কাটি সৰি পৰিব। ইয়াৰ পাছত শিৱলিংগ কাটি পাতাল পালেগৈ আৰু তাৰ পৰা ওলোৱা জ্যোতিৰ ফলত সংসাৰত প্ৰলয়ৰ সৃষ্টি হ'ল। ইয়াৰ পাছত সকলো দেৱতাগণ দেৱী পাৰ্বতীৰ ওচৰলৈ গ'ল আৰু তেওঁৰ পৰা এই সমস্যাৰ সমাধান পাবলৈ তেওঁক প্ৰাৰ্থনা কৰিবলৈ ল'লে। ইয়াৰ পাছত দেৱী পাৰ্বতীয়ে দেৱতাগণৰ প্ৰাৰ্থনা স্বীকাৰ কৰি শিৱলিংগ ধাৰণ কৰি ল'লে আৰু সংসাৰক প্ৰলয়ৰ পৰা উদ্ধাৰ কৰিলে। পাছত শিৱলিংগৰ তলত পাৰ্বতীৰ ভাগ বিৰাজ কৰিবলৈ ল'লে। এই নিয়ম বনালে যে শিৱলিংগৰ আধা অংশ হ'ব। এই প্ৰকাৰৰ কথা অনেক পুৰাণত আছে। শিৱ পুৰাণত শিৱ পূজাৰ বিষয়ত যি তথ্য মিলা যায় সেই তথ্য বেলেগ এই তথ্যৰ লগত নিমিলে। শিৱ পুৰাণৰ মতে কোৱা হৈছে যে শিৱ সংসাৰৰ উৎপত্তিৰ কাৰণ আৰু পৰব্ৰহ্ম। এই পুৰাণৰ অনুসৰি ভগৱান শিৱই পূৰ্ণ পুৰুষ আৰু নিৰাকাৰ ব্ৰহ্ম। ইয়াৰ প্ৰতীক আত্মা ৰূপ হিচাপে শিৱলিংগৰ পূজা কৰা হয়। ভগৱান শিৱই ব্ৰহ্মা আৰু বিষ্ণুৰ শ্ৰেষ্ঠতাৰ এই বিবাদৰ সমাধানক লৈ এক দিব্য লিংগ সৃষ্টি কৰিছিল। এই লিংগ আদি আৰু অন্ত বিচাৰি ব্ৰহ্মা আৰু বিষ্ণুৱে ভগৱান শিৱৰ পৰব্ৰহ্ম স্বৰূপৰ জ্ঞাত হ'ল। সেই সময়ৰ পৰাই শিৱক পৰব্ৰহ্ম মানি তেওঁৰ প্ৰতীক স্বৰূপ শিৱলিংগৰ ওপৰত পূজা আৰম্ভ হ'ল। হৰপ্পা আৰু মহেঞ্জোদাৰোত খন্দাত পাথৰেৰে বনা লিংগ আৰু যোনি পোৱা গৈছিল। এটি মূৰ্তি এনেকুৱা ওলাইছিল যাৰ গৰ্ভেৰে গছ গজি থকা দেখা গৈছিল। প্ৰমাণ আছে যে প্ৰাৰম্ভিক সময়ৰ মানুহ প্ৰকৃতিৰ পূজক আছিল। তেওঁলোকে মানিছিল সংসাৰৰ উৎপত্তি লিংগ আৰু যোনিৰ পৰা হৈছিল। তেতিয়াৰ পৰাই লিংগ পূজাৰ পৰম্পৰা চলি আহিছে। সভ্যতাৰ আৰম্ভণিত মানুহৰ জীৱন প্ৰণালী পশু আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ আছিল। সেইকাৰণে তেওঁলোকে পশুৰ সংৰক্ষক দেৱতাৰ ৰূপত পশুপতিৰ পূজা কৰিছিল। চেন্ধব সভ্যতাৰ পৰা পোৱা এখন পাহাৰত 3 মূৰ থকা এজন পুৰুষক দেখা পোৱা গৈছিল, যাৰ আশে-পাশে অনেক পশু আছিল। যাক ভগৱান শিৱক পশুপতিৰ ৰূপ মনা হয় আৰু প্ৰথম দেৱতা হোৱাৰ কাৰণে তেওঁক সৃষ্টিকৰ্তা মনা গ'ল আৰু লিংগৰ ৰূপে তেওঁৰ পূজা আৰম্ভ হ'ল। দৰ্শকসকল, এই কাৰণবোৰৰ কাৰণেই হয় শিৱলিংগৰ পূজা। এই বিষয়ত আপোনালোকৰ কি মান্যতা আছে আমাক কমেণ্ট কৰি জনাওক। দৰ্শকসকল, ভিডিঅ'টি ভাল পালে যদি লাইক আৰু শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটোত ক্লিক কৰি ল'ব। বেল আইকনটোত ক্লিক কৰিলেহে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগতে লাভ কৰিব। ধন্যবাদ।